নেকি? কি কয়? ডাইলগ এটা শুনা পাম নেকি? এটা ডাইলগ হয়। চাল্লা পিঠি বহল কৰি দিয়ে, জানিলেহে পিঠি বহল কৰিবি, নাজানিলে কি ঘটিটো কৰিবি। ধুনীয়া 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 অভিনয় কৰিছে। আপোনালোকে কম দিনৰ ভিতৰতে চাবলৈ পাব। এইফালে দাদা আছে, দাদা কিবা এটা কৈ দিয়ক আৰু। তেখেতে আগতে কৈছে মাটি মাটিটোখন কৰিছিলোঁ ৰাতুল গগৈ দেৱৰ পৰিচালিত। আপোনাৰ কাহিনী, চিত্ৰনাট্য, সংলাপ গোটেইখিনি তেখেতৰে অভিজ্ঞতা খুব ভাল। অভিজ্ঞতা খুব ভাল লাগিলে। নতুনকৈ কৰিছোঁ যিহেতু কেমেৰা কাম, ভাল লাগিছে। আৰু এইখনো এতিয়া প্ৰায় আমাৰ শ্বুটিং শেষ হ'বলৈ হৈছে, শেষ হওঁ পৰ্যায় পাইছেগৈ আৰু খুব ভাল লাগিছে। কাহিনীটো আমাৰ মানে দৈনন্দিন দিনৰ লগত আৰু আমাৰ এই মানে চলি থকা সমাজখনৰ যিবিলাক আমাৰ কাহিনী, যিবিলাক আমাৰ সমাজ ব্যৱস্থা, যিবোৰ হ'ব নালাগে আচলতে, তেনেকুৱাবিলাকৰ ওপৰত অলপ মানে গুৰুত্ব দিয়া হৈছে। খুব ভাল লাগিছে কৰি, অভিজ্ঞতা খুব ভাল। আৰু আপোনালোকেও